हेलो एवरीवन मोरनिया टिभिले आपनालोকক स्वागतम जनाइছো ভিডিওটো চাই যদি ভাল লাগে প্লিজ লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰি দিব। আজি বনাব লৈছো বইল গাহৰি লগতে মাটিমাহৰ দালি আৰু চিকেন। হয়তো মায়ে শিকাইছিল যে মাটিমাহৰ দালি বনালে যেতিয়া ভালদৰে ভাজা লাগে এটা ধুনীয়া স্মেল ওলায়। সেই স্মেলটোতে আৰু যেতিয়া হাতেৰে চুব পৰা হৈ থাকে তেতিয়া মাটি দালিখিনি ভালদৰে ভাজা লাগা বুলি ভাবিব দিছিল মায়ে। আৰু ভালকৈ ধুই মেলি এটা কুকাৰ বহাই দি 4-5টা হুইসেল মাৰিলো। আৰু ইফালে আমাৰ কুকাৰো ঠাণ্ডা হ'ল আৰু তাৰ পাছত গৰম তেলত নহৰু দুটামান লগতে পিয়াজ আৰু পাঁচফোৰণ দি ভালদৰে ভাজি লৈ দালিখিনি বহাই দিছোঁ মই। আৰু লগতে গৰম পানী অলপ দি দিছোঁ। আৰু যেতিয়া দালিখিনিৰ পৰা উতল আহিব সেই সময়তে মই হালধি দিছোঁ আৰু লগতে অলপমান খাৰ দিম যাতে মাটিমাহৰ দালিখিনি ভালদৰে সিজে আৰু কি হয় এটা মাৰ উঠে। সেই মাৰটোৰ কাৰণে খাৰটো অতি প্ৰয়োজন। লগতে এতিয়া মই অলপ নিমখ দিছোঁ আৰু ভালদৰে উতল অহাৰ পাছত ইমান ধুনীয়া হৈছে দালিখিনি দেখিবৰ কাৰণে। তাৰ পাছত অলপমান নুমুৱাৰ আগত গৰম মছলা দিছোঁ আৰু ইফালে আমাৰ মাটিমাহৰ দালি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু নেক্সট আইটেমটো হৈছে গাহৰি, যিটো সকলো মানুহৰে প্ৰিয়। আৰু প্ৰথমে মই অলপ বইল কৰি লৈছোঁ যাতে লেতেৰা পানীখিনি ওলাই যায়। প্ৰথমে মই গৰম কেৰাহী তেলখিনি দি লৈছোঁ, তাৰ পাছত বাকীখিনি মাংস দি দিম আৰু অলপ সময় ভাজা লগাৰ পাছতে মই পিঁয়াজখিনি দিছোঁ, লগতে বিলাহী দিছোঁ। আৰু এতিয়াতো বিলাহীৰ দাম পুৰা জুই চাই হৈ আছে বজাৰত, হ'লেওতো দিবই লাগিব। তাৰ পাছত গৰম পানী আছিলে, গৰম পানী এতিয়া মই দি দিছোঁ মাংসখিনিত আৰু লগতে কেঁচা জলকীয়া বেছিকৈ দিছোঁ। তাৰ পাছত নিমখো দিলোঁ আৰু এইফালে মই মাংসখিনি ভালদৰে লৰাই দিছোঁ। তাৰ পাছত মই দিছোঁ জলকীয়া গুড়ি আৰু লগতে জালুকৰ গুড়ি আৰু এইফালে অলপ গৰম মছলা দিছোঁ আৰু ইয়াত থেতেলিয়াই থোৱা আদাখিনি দি দিছোঁ। তাৰ পাছত নুমুৱাৰ আগে আগে মই দি দিছোঁ ধনিয়া পাতখিনি, যাতে ধনিয়াৰ যিটো কেঁচা গোন্ধ সেই স্মেলটো মোৰ খুব ভাল লাগে। যাতে বইল গাহৰিত এই কম্বিনেশ্যনটো খুব প্ৰিয়। আৰু এইফালে গাহৰিও ৰেডি হৈ গ'ল। কালাৰটো চাই ইমান ধুনীয়া হৈছে, দেখি খাওঁ খাওঁ লাগিছে নেকি বাৰু। আৰু নেক্সট আইটেমটো হৈছে চিকেন। প্ৰথমে মই পিঁয়াজ নহৰু আৰু জলকীয়া আৰু লগতে বিলাহী দি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। তাৰ পাছত মাংসখিনি দি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। মছলা নিদিওঁ কাৰণ মেৰিনেট কৰোঁতে দি লৈছিলোঁ। নুমুৱাৰ আগত অলপমান গৰম মছলা দি দিছোঁ আৰু এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল।